বন্ধুসকল, যদিহে আপোনালোকে আপোনালোকৰ ফটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব বিচাৰিছে, বেকগ্ৰাউণ্ডৰ কালাৰটো সলনি কৰিব বিচাৰিছে, তেন্তে হ'লে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। কাৰণ আজি মই আপোনালোকক ক'ম কেনেকৈ আপোনালোকৰ এখন ফটোৰ বেকগ্ৰাউণ্ডৰ কালাৰ কেনেকৈ চেঞ্জ কৰিব। তাৰ কাৰণে প্ৰথমতেই আপোনালোকৰ মোবাইলত লাগিব এটা এপ্লিকেশ্যনটোৰ নাম হৈছে লাইটৰুম এপ্লিকেশ্যনটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰিব। ইনষ্টল হোৱাৰ পিছত লাইটৰুম এপ্লিকেশ্যনটো অ'পেন কৰিব। এনেধৰণে আহিব অ'পেন হোৱাৰ লগে লগে। তাৰপিছত আপোনালোকে যোনখন ফটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম বুলি ভাবিছে সেই ফটোখন ইয়ালৈ আনি ল'ব। তাৰপিছত ফটোখন অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেধৰণে ইণ্টাৰফেচখিনি ওলাব, এয়া চাওক। ইয়াত আপোনালোকে যিহেতু বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব, গতিকে মই ডাইৰেক্ট দেখুৱাই দিম। বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে এই কালাৰ অপশ্যনটোত যাব, যোনটো তলত দেখিছে। কালাৰ অপশ্যনটোত ক্লিক কৰি দিব। এনেধৰণে আহিব। ইয়াত আপোনালোকে মিক্সত ক্লিক কৰিব। মিক্স বুলি দেখিছে যোনটো ছাইডত, সেই মিক্স অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে ইণ্টাৰফেচখিনি আহিব। ইয়াত আপোনালোকে যদি কালাৰ চেঞ্জ কৰিব বিচাৰিছে, এইকেইটা মিলাই পেলাই আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰিব। এয়া চাওক, এইকেইটা মিলালে আমাৰ স্কিনৰ লিপটোৰ কালাৰ চেঞ্জ হৈ গৈছে এই ফটোখনত, দেখিছে। এতিয়া যদি মই গ্ৰীণটো চিলেক্ট কৰি এনেকৈ দিওঁ, এয়া চাওক বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গৈছে। চাওক, বেকগ্ৰাউণ্ডটো এনেধৰণে চেঞ্জ হৈ গৈছে। বন্ধুসকল, এনেকৈ সকলোখিনি ইউজ কৰি আপোনালোকে অতি সুন্দৰকৈ আৰু ভালকৈ, মই জাষ্ট আপোনালোকক দেখাই দিছোঁ, আৰু অতি সুন্দৰকৈ আপোনালোকে আপোনালোকৰ ফটোখনৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰে। এয়া চাওক, মই বেকগ্ৰাউণ্ড কেনেকৈ চেঞ্জ কৰি দিছোঁ। তো এনেকৈ এখন ফটোৰ বেকগ্ৰাউণ্ড আপোনালোকে চেঞ্জ কৰিব পাৰিব।